ঘৰ যাব ওলাইছোঁ বিৰাট ভাল লাগি আছে এতিয়া যেহেতু হোলী আছে হোলীৰ আগতে মই যাওঁ এদিন আগতে যাওঁ আৰু ঘৰ যাম বুলি ক'লে বিৰাট এটা ফূৰ্তি লাগে ন তো আজি ওলালোঁ আপোনালোকক দেখাম আৰু এটা জেগাত মই যাম আজি যাই কেনে আপোনালোকে দেখা পাব আৰু এয়া মই পাই গ'লোঁ মোৰ ঘৰ মানে বাছৰ পৰা নামিলোঁ বাছত থাকোঁতে ভিডিঅ' বনাব নোৱাৰিলোঁ বহুত ভিৰ আছিল আৰু এয়া মই ঘৰ আহি পাই গ'লোঁ মানে কেম্পাছ আহি পালোঁ সোমালোঁ বিৰাট ধুনীয়া দেই আমাৰ কেম্পাছটো বিৰাট ধুনীয়া পৰিৱেশ একদম চাৰিওফালে গছ গছনি এনেকুৱা চাগে আৰু গছ গছনি থকা জেগা গুৱাহাটীত বহুত কমেই আছে নাজানো দেই মই মোৰ মানে এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ যিহেতু মোৰ জেগাখিনি মোৰ বিৰাট ভাল লাগে জানো বহুতেই ভাল পায় এইখিনি জেগা বহুত শ্বুটিঙো হৈ থাকে ঠিক আছে বাৰু লগ পাম এয়া মই আহি গ'লোঁ আপোনালোকক মই কৈছিলোঁ যে মই ঘৰলৈ যাই এটা জেগাত যাম আৰু সেইটো হৈছে এই মেলাখন খানাপাৰাত হৈ থকা হুনৰ হাট বুলি মেলাখন সকলোৱে হয়তো গৈছেই ময়ো আহিলোঁ ঢেৰ মানুহ বিৰাট ভাল লাগিছে গৈ কেনে আপোনালোকেও নিশ্চয় ভালেই পাব চাই কিমান মানুহ হৈছে মেলাখনত হ'বই দিয়কচোন যিহেতু 2 বছৰৰ কৰোনাৰ পিছত মানুহে ইমান মুকলিকৈ এখন মেলা চাবলৈ আহিব পাৰিছে তাতকৈ কি ডাঙৰ কথা হ'ব পাৰে ন কিন্তু হ'লেও অলপ ভয় লাগি আছে মনত যিহেতু কৰোনা ভালকৈ যোৱাই নাই তথাপিতো মেলাৰ মজা লোৱাটোও জৰুৰী বাহিৰৰ বহুত দোকান আহিছে মানে জুৱেলাৰী হওক কাপোৰ হওক ঘৰৰ ডেকৰেশ্যনৰ বস্তু আৰু মেইনলি খোৱা বস্তু ঢেৰ আছে মানে আপোনালোকক যি লাগে কি দুখ লগা কথা জানেনে মই অহাৰ আগতে ইয়াত জুবিন গাৰ্গৰ প্ৰগ্ৰেমো আছিল মই চাব নাপালোঁ বেয়া লাগি আছে কিন্তু উপায় নাই নেদেখিলোঁ এতিয়া যি হওক যি হৈ আছে তাকেই চাওঁ গ'ল আমাৰ খোৱা লোৱা এতিয়া আমি সকলোৱে এটা এটা হাতত কুলফি লৈছোঁ কয় ন কুছ মিঠা তো বনতা হে যি হওক গৰম দিনত বাৰু আইচক্ৰীম মানে কুলফি এনেকুৱা ধৰণৰ বস্তু লাগিবই খালোঁ আৰু এতিয়া লাহে লাহে ঘৰলৈ যাম আৰু ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ আজিতো হোলী আজি ৰঙৰ উৎসৱ আৰু এই ৰঙৰ উৎসৱত আশা কৰোঁ যেন সকলোৰে দিনবোৰ ৰঙেৰে উপচি পৰক নিশ্চয় আপোনালোকে হোলী খেলিছে ময়ো অলপ চলপ খেলোঁ চাওঁ কিমান কি খেলোঁ আপোনালোকক দেখাম আৰু
ভালে পাব নিশ্চয়। পাখি মেলি যাবুরি জানেনে মোৰ পিম্পলৰ প্ৰব্লেমৰ কাৰণে ভাবিছিলোঁ এবাৰ হোলী নেখেলোঁ, কিন্তু নেখেলোঁ বুলি ক'লেও হোলী খেলিয়ে পেলালোঁ। ভালো লাগিছে বাৰু, এই ৰঙৰ উৎসৱটোত যদি আমি ৰং নেখেলোঁ বা ৰং নলগাওঁ কেনেকুৱা লাগিব ন, সেইটো কাৰণে হোলী খেলিলোঁ। আৰু মোৰ আজি এই হোলীৰ কিছু কিছু মুহূৰ্ত আপোনালোকৰ লগত আগত মই শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু আপোনালোকেও নিশ্চয় বহুত হোলী খেলিছে। জনাব কোনে কেনেকৈ হোলীৰ দিনটো পালন কৰিলে। হোলী খেলিলোঁ দেই, একদম পুৰা হোলী। দিনটো হোলী খেলি দুপৰীয়া ভাত খাই অলপ ৰেষ্ট লৈ এতিয়া ইভিনিং মাৰ লগত অলপ ওলাই আহিছোঁ কিবা অলপ বজাৰ কৰোঁ বুলি। ঘৰলৈ উভতি আহিলোঁ মাৰ লগত বজাৰলৈ গৈ, আকৌ এতিয়া ওলাইছোঁ মাংস ল'বলৈ। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, যিহেতু মই মোৰ সকলোবোৰ মুহূৰ্ত কিছু কিছু হ'লেও আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু আৰম্ভ কৰিছোঁ যাতে দেখাবই লাগিব, বিশেষ একো নাথাকিলেও আপোনালোকে নিশ্চয় ভাল পাব চাই কেনে। আৰু আপোনালোকেতো জানেই আমাৰ তাত হুনৰ হাট বুলি মেলাখন হৈ আছে, সেইটো কাৰণে ৰাস্তাত ঢেৰ মানুহ, একদম চাৰিওফালে মানুহ আৰু গাড়ী। আৰু ৰ'ব দেই, মোৰ নেক্সট ভিডিঅ'টো চাবলৈ একদম নাপাহৰিব, তাতে অলপ স্পেচিয়েল আছে। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ষ্টে টিউনড, বাই বাই। মই মোৰ ঘৰলৈ যোৱা কিছু কিছু মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। মোৰ ভিডিঅ'টো হয়তো দিওঁতে লেট হৈ যাব পাৰে, যিহেতু মোৰ এক্সাম চলি থাকিব। আশা কৰোঁ আপোনালোকে যেন একো বেয়া নাপায়। আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্ট কৰিব। আৰু ষ্টে টিউন ফৰ মাই নেক্সট ভিডিঅ'। বাই বাই।